এই মুহূর্তে দিবস বিগ ব্রেকিং নিউজ আজি রাতিপুৱাৰ কিবা এটা গুৰুত্বপূৰ্ণ খবৰ আজি হল 9 জুন আৰু আজিৰ পৰাই উচ্ছেদ আৰম্ভ মিয়া মুছলমানৰ ঘৰত হ'ব এবাৰ উচ্ছেদ মিয়া মুছলমানৰ নাই কোনো ৰেহাই বাংলাদেশক মিয়া পঠিয়াই হ'ব বাংলাদেশলৈ হিমন্ত সরকারের এক বিস্ফোরণ মন্তব্য হিমন্ত সরকারের কখন এক নতুন আইন মিয়া মুছলমানৰ পাট্টামাটি নাথাকে এবাৰ মিয়া মুছলমানৰ পাট্টামাটি চলিব উচ্ছেদ এছিয়া মহাদেশৰ আটাইতকৈ ডাঙৰ উচ্ছেদ হ'ব এবাৰ গোৱালপাৰাত অকল গোৱালপাৰাই নহয় এইবাৰ অসমৰ গোটেইকেইখন মিয়া মুছলমান অঞ্চলত চলিব উচ্ছেদ চৰকাৰে এইবাৰ সাজু কৰিছে হাজাৰ হাজাৰ JCB ক'ত ক'ত হ'ব উচ্ছেদ আৰু ক'ত ক'ত উচ্ছেদ নহ'ব হ'ব একজানক এইটো ভিডিঅ'ৰ জৰিয়তে ক'ত ক'ত হ'ব এই উচ্ছেদ হ'ব একজানক এইটো ভিডিঅ'ৰ জৰিয়তে এইবাৰ হ'ব গোৱালপাৰাত আটাইতকৈ ডাঙৰ উচ্ছেদ এছিয়া মহাদেশৰ আটাইতকৈ ডাঙৰ উচ্ছেদ হ'ব এবাৰ গোৱালপাৰা এবাৰ গোৱালপাৰা পূব সমষ্টিৰ সোণাপুৰ ডুবাপাৰা আৰু ধূপতলাত হ'ব আটাইতকৈ ডাঙৰ উচ্ছেদ ৰাক্ষসিনী পাহাৰৰ ইফালে সিফালে হ'ব উচ্ছেদ আৰু ভাঙি দিয়া হ'ব মিয়া মুছলমানৰ ঘৰ বাৰী এবাৰ মিয়াক খেদিয়াই হ'ব বাংলাদেশলৈ এইবাৰ মিয়া মুছলমানৰ যাব লাগিব বাংলাদেশক নাই কোনো অসমত জায়গা এবাৰ খিলঞ্জীয়াৰ বাহিৰত অসমত নাথাকে কোনো মিয়া মুছলমানৰ পাট্টামাটিতে চলিব বুলডোজাৰ 15 দিন হিমা বান্ধি দিয়া হৈছে এইবাৰ এই মুহূৰ্তে দিবছে বিগ ব্ৰেকিং নিউজ উচ্ছেদ কৰা হ'ব সকলো অঞ্চলত আমিনগাঁও নুমলীগড় জহালত কামৰূপ প্ৰশাসন উচ্ছেদ অভিযান এবাৰ হাজাৰ হাজাৰ প্ৰশাসন চৰকাৰে ৰেডি কৰি ৰাখিছে আৰু হাজাৰ হাজাৰ বুলডোজাৰ ৰেডি কৰিছে চৰকাৰে এইবাৰ অসমত হ'ব আটাইতকৈ ডাঙৰ উচ্ছেদ এই মুহূৰ্তে দিবছে বিগ ব্ৰেকিং নিউজ আজি হল 9 জুন আৰু আজি ৰাতিপুৱাৰ কিবা এটা গুৰুত্বপূৰ্ণ খবৰ যিসকলকে এইটো নিউজ চাই আছে যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক আৰু সকলোকে উচ্ছেদৰ জাননী প্ৰৱেশ কৰি দিয়ক এই মুহূৰ্তে বিগ ব্ৰেকিং নিউজ মাত্ৰ বান্ধি দিয়া হৈছে 15 দিনৰ ভিতৰতে হ'ব উচ্ছেদ 1 জুলাইৰ পৰা অসমত চলিব আটাইতকৈ বৃহৎ উচ্ছেদ আৰু এই উচ্ছেদৰ কবলত পৰিব কোনে কোনে ভাঙি দিয়া হ'ব কাৰ কাৰ ঘৰ আৰু ক'ত যাব সকলো মানুহে এইবিলাক চাই লওক এইটো ভিডিঅ'ৰ জৰিয়তে এই মুহূৰ্তে দিবছে বিগ ব্ৰেকিং নিউজ নাথাকে কোনো মিয়া মুছলমানৰ ঘৰ এবাৰ পাট্টামাটিত চলিব উচ্ছেদ হিমন্ত সরকারের বিস্ফোরক মন্তব্য এবার পাট্টামাটিত অসমীয়াৰ বাহিৰে এবাৰ মুছলমানৰ মেডি পাট্টামাটি চলিব উচ্ছেদ আৰু উচ্ছেদ অভিযান চৰ অঞ্চলতে চলিব উচ্ছেদ চৰতো থাকিব নোৱাৰে মিয়া মুছলমান এইবাৰ ব্ৰহ্মপুত্ৰৰ মাছমজিয়াত যিবিলাক চৰ আছে সেইবিলাক চৰতো চলিব উচ্ছেদ হ'ব এবাৰ সকলো ঠাইত কোনো ঠাইতো মিয়াৰ শান্তি নাই মিয়াক মই খেদিম অসমৰ পৰা এইটো মন্তব্য কৰিছে হিমন্ত সরকারের বিস্ফোরক মন্তব্য এই মুহূৰ্তে দিবছে বিগ ব্ৰেকিং নিউজ চলিব উচ্ছেদ এবাৰ অসমত আটাইতকৈ ডাঙৰ উচ্ছেদ হ'ব এবাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টত অকল গোৱালপাৰাই নহয় এবাৰ মিয়া মুছলমান থকা সকলো ডিষ্ট্ৰিক্টত অথবা সকলো জিলাত হ'ব উচ্ছেদ কোকৰাঝাৰ বঙাইগাঁও গোৱালপাৰা ধুবুৰী নগাঁও মৰিগাঁও শিৱসাগৰ এইবিলাক অঞ্চলত হ'ব উচ্ছেদ যিবিলাক অঞ্চলত মিয়া মুছলমান আছে তেওঁলোকৰ সেইবিলাক অঞ্চলত হ'ব উচ্ছেদ এই মুহূৰ্তে হিমন্ত সরকারে পুলিশ প্ৰশাসন ৰেডি কৰি ৰাখিছে আৰু সকলো ঠাইতে JCB গাড়ী ৰেডি কৰি ৰাখিছে এবাৰ বুলডোজাৰ চলিব মুছলমানসকলৰ ঘৰৰ ওচৰত এবাৰ মুছলমানৰ ঘৰ নাথাকে এইখন অসমত অকল খিলঞ্জীয়াৰ বাহিৰত কোনো মিয়া মুছলমান নাথাকে এবাৰ মিয়া মুছলমানৰ খেদি হ'ব বুলি হিমন্ত সরকাৰে ঘোষণা কৰিছে নৰেন্দ্ৰ মোদীৰ লগত এবাৰ হিমন্ত সরকাৰে প্ৰদান কৰিছে এক নতুন আইন উচ্ছেদ হ'ব এবাৰ মিয়া মুছলমানৰ ঘৰ আৰু মিয়া মুছলমান পাট্টামাটিতে চলিব বৃহৎ উচ্ছেদ এই কথা হিমন্ত সরকাৰৰ লগতে ভারতের প্রধানমন্ত্রী নরেন্দ্র মোদীও ঘোষণা করেছে এক নতুন আইন নাথাকে কোনো মিয়া মুছলমানৰ ঘৰত চলিব উচ্ছেদ যিবিলাক মানুহে এইটো নিউজ চাইছে যিমান পাৰে নিউজটো শ্বেয়াৰ কৰি দিয়ক আৰু সকলোকে এবাৰ সচেতন হ'বলৈ সাজু হ'বলৈ কোৱা হৈছে এই মুহূৰ্তে দিবলৈছে বিগ ব্ৰেকিং নিউজ গোৱালপাৰাত চলিব এবাৰ উচ্ছেদ ধূপতলাত অথবা ৰাক্ষসিনীত চলিব বৃহৎ উচ্ছেদ ৰাক্ষসিনী ধূপতলা গাৰোপাৰা ফৰেষ্ট গেট এইবিলাক অঞ্চলত চলিব উচ্ছেদ আৰু কোন ঠাইত নচলিব উচ্ছেদ এইবাৰ পঞ্চৰত্ন ব্ৰিজৰ পৰা এবাৰ সোণাপুৰলৈকে এইখিনি ঠাইত চলিব উচ্ছেদ আৰু উচ্ছেদত কোন মানুহৰ ঘৰ বাৰী ভাঙি দিয়া হ'ব এই হ'ব একজান লোক একেবাৰে যাতে এই মুহূৰ্তে দিবলৈছে বিগ ব্ৰেকিং নিউজ আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি হল 9 জুলাই আৰু 10 জুলাই এই 2 দিনৰ ভিতৰতে সময়সীমা বান্ধি দিছে এইবাৰ মিয়া মুছলমানৰ হাতত আছে মাত্ৰ 15 দিন সময় 15 দিনৰ মূৰতেই বুলডোজাৰ চলিব মিয়া মুছলমানৰ ঘৰৰ ওচৰত আগতীয়াকৈ আপোনালোকৰ ঘৰ বাৰী ভাঙি লৈ যাওক এই মুহূৰ্তে বিগ ব্ৰেকিং নিউজ 15 দিনৰ ভিতৰতে চলিব অসমত আটাইতকৈ বৃহৎ